মোৰ কাইলৈ বাৰ্থডে ঘৰত দেউতাই বহুত ডাঙৰকৈ পাইছে বঢ়িয়া যাম মই তো অনুৰোধ কৰিছোঁ প্লিজ অন্ততঃ তই মোৰ বাৰ্থডে নাযাব সঁচাকৈ অনুভৱটো এনেকুৱা হৈছে মই বুজাব নোৱাৰা এটা অনুভৱ 2টা বছৰ আমি মৃতপ্ৰায় হৈ গৈছিলোঁ ভ্ৰাম্যমান থিয়েটাৰ অসমৰ স্বাভিমান ভ্ৰাম্যমান থিয়েটাৰ নাইকিয়া হৈ গৈছিলে মৃতপ্ৰায় হৈ গৈছিলে এই মৃতপ্ৰায় থিয়েটাৰটো গতি দিয়াৰ কাৰণে যিখিনি অনুমতি আমাক প্ৰদান কৰিলে তাৰ কাৰণে মই অসম চৰকাৰৰ প্ৰতিজন সদস্যৰ মোৰ ফালৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয় স্বাস্থ্যমন্ত্ৰী মহোদয় যি আমাৰ প্ৰতি সহৃদয়তাৰে সদিচ্ছাৰে আমাক অনুমতি দিলে তাৰ কাৰণে মই পুনৰবাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ভূপেনদা যিখন নাটক আজিৰ পৰা বহুত বছৰ আগতে কৰিছিলোঁ কিন্তু একেই মানুহৰ আবেদন একেই আছে মানুহৰ আহ্বান একেই আছে একেই মানুহ হৈছে পাৰ ভগা মানুহ বহুত ভাল লাগিছে আমি 3খন নাটক লৈছোঁ অহাকালি আমাৰ নাটক আছে পনৰ খাৰুণ নালাগে মোক দীপালী বাইদেউ নীলপৱন দাৰ জীৱনৰ ওপৰত আধাৰিত বুলি ক'ব নোৱাৰোঁ কিন্তু তেওঁলোকৰ প্ৰেম আৰু সংসাৰৰ গইনা লৈ আমি আমাৰ মতে এখন নাটক কৰিছোঁ অনুপ্ৰাণিত হৈ কৰিছোঁ সেইখন নাটক হ'ল সোণৰ খাৰুণ নালাগে মোক কাইলৈ 2টা দৰ্শনী আছে সন্ধিয়া 5 বজাত আৰু নিশা 7:30 বজাত তাৰ আৰু এখন নাটক আছে ধ্ৰুৱজ্যোতি শৰ্মাৰ এখন হ'ল বৃদ্ধাশ্ৰমত জুই আৰু নাটকৰ কথাটো ক'লোৱে আৰু তাৰমানে আমি আপ্লুত হৈছোঁ মানুহৰ যি ভিৰি বান্ধ নোপোৱা অৱস্থা আমি ভাবিছোঁ মানুহ নহ'ব চাগে কিন্তু মানুহক মানে সন্ত্ৰাসে জৰ্জৰিত কৰি থৈছিল যিটো সন্ত্ৰাসে মানুহক পিছুৱাই নিয়া নাই নাটকৰ প্ৰতি যি আহ্বান আজিও একেই আছে হিল্লল ভগামত এটাই অনুৰোধ কৰোঁ প্ৰত্যেকে যাতে মাস্কখন মুখত লগাই আহে চেনিটাইজাৰ আমাৰ যোগান ধৰা হৈছে গতিকে আৰু যাৰ যদি কাৰোবাৰ যদি মাস্ক নানে আমাৰ ফালৰ পৰা যোগান ধৰিম আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব পুনৰবাৰ সমূহ অসমবাসী ৰাইজক অসম চৰকাৰক মোৰ ফালৰ পৰা কৰজোৰে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আপোনালোকৰ আশীৰ্বাদ অবিহনে কেতিয়াও থিয়েটাৰ এটা জীয়াই নুঠিলহেঁতেন থিয়েটাৰটো জীয়াই উঠিল পুনৰবাৰ সকলোকে মোৰ ফালৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ধন্যবাদ